আইডিয়াম নভা এই নভা প্ৰডাক্টৰ কাম কি এতিয়া যদি চাব যায় এই নভা প্ৰডাক্ট আমাৰ প্ৰতিজন ব্যক্তিৰ প্ৰয়োজন আৰু দৰকাৰ কাৰণ আজিৰ দিনত আমি মানে যিবিলাক খাদ্য খাই আছো বা যিবিলাক বস্তু ব্যৱহাৰ কৰি আছো প্ৰতিটো বস্তুৱে আমাৰ মানে সাৰৰ পৰা মানে হৈ আছে আৰু বহুত বিষাক্ত বস্তুৰে মানে আমি বস্তুবিলাক তৈরি কৰি আছো তাৰ কাৰণে আমাৰ যেনেকুৱা ধৰক যিবিলাক খাদ্য খাই আছো ইয়াৰ কাৰণে আমাৰ লিভাৰ কিডনি হাৰ্ট আৰু বহুত ধৰণৰ মেইন যিবিলাক অংগ আছে এই অংগবিলাক কি হয় দিনে দিনে মানে কি হৈ আছে ড্যামেজ হৈ আছে গতিকে আমি যাতে সুস্থ থাকিব পাৰো আমি যাতে সুস্থভাৱে জীৱন যাপন কৰিব পাৰো তাৰ কাৰণে আমাৰ সাৰে কি কৰিছে আইডিয়াম নভা এই প্ৰডাক্টটো লঞ্চ কৰিছে আৰু এই প্ৰডাক্টটো খোৱাৰ পিছত আপোনাৰ আৰু এটা বেনিফিট হ'ব কি যেনেকুৱা বেমাৰ মানে আমাৰ শৰীৰত নিশ্চয় কিবা এটা বস্তু কমি গ'ল বেমাৰ বা কিবা এটা বস্তু বাঢ়ি গ'ল বেমাৰ তে আমি যদি এই প্ৰডাক্টটো খাওঁ আমাৰ শৰীৰৰ যিখিনি কিছুমান বস্তু কমি গৈছে বা কিছুমান বস্তু যদি আপোনাৰ বাঢ়ি গৈছে তেতিয়াহ'লে আপুনি এই প্ৰডাক্টটো খোৱাৰ পিছত আপোনাৰ নৰ্মেল হ'ব যদি কিবা মানে বাঢ়িছে এইটো কমিব আৰু যদি কিবা কমিছে এইটো মানে কি হ'ব বাঢ়িব গতিকে এই প্ৰডাক্টটো আমাৰ প্ৰতিজন ব্যক্তিৰ প্ৰয়োজন আছে তাৰপিছত কি কৈছে যে এই প্ৰডাক্টটো খোৱাৰ পিছত আমাৰ ডাঙৰ ধৰণৰ বেমাৰ আজাৰ নাহে যেনেকুৱা ধৰক আমাৰ ডায়াবেটিস ক্যান্সার টিউমার আদি যে বহুত ধৰণৰ বেমাৰ আজাৰত আমি ভুগি আছো যিবিলাক আমাৰ খাদ্যৰ পৰা হয় গতিকে আমি যদি এই প্ৰডাক্টটো ভালভাৱে মানে ব্যৱহাৰ কৰোঁ প্ৰতিজন ব্যক্তিয়ে যদি ব্যৱহাৰ কৰোঁ আমি মানে ডাঙৰ বেমাৰত নপৰোঁ গতিকে আমাৰ দৰকাৰ আছে না নাই নিশ্চয় আমাৰ দৰকাৰ আছে প্ৰডাক্ট এই প্ৰডাক্টৰ মানে এটা প্লান আছে যেটো আইডিয়াম নভা যেটো মানে আমাৰ এটা বিজনেস প্লান আছে এই প্লানটো আমি একবার মানে চাওঁ যে কেনেকুৱা ইনকামৰ লাইন দিছে ইয়াত এটোৰ কাৰণে আমাৰ কি কৈছে যে দুটা সাইড আছে লেফট আৰু রাইট এই দুটা সাইড আমাৰ সিস্টেমটোত আছে থকাৰ পিছত আপুনি ইয়াত ম্যাচিং ইনকাম এটা পাব আৰু এটো কৰাৰ বিনিময় কি কৈছে যে এটা প্ৰডাক্টতে আপোনাৰ এটা মানে নভা এক্টিভ হৈ যাব নভা পিনত এক্টিভ হৈ যাব আপোনাৰ এটা প্ৰডাক্ট লওঁতে আপোনাৰ আইডিটো এক্টিভ হৈ যাব আৰু এই নভা প্ৰডাক্টৰ মানে দামটো হৈছে আপোনাৰ 850 টকা 850 টকা আৰু এই প্ৰডাক্টটো যেতিয়া আমি লওঁ হোৱাৰ পিছত নিশ্চয় নিজৰ বেনিফিটৰ কাৰণে লওঁ তাৰপিছত কি কৈছে যে আমাৰ যিকেইজন বন্ধু আছে বা আমাৰ যিকেইজন মানে বিজনেস পাৰ্টনাৰ আছে তেওঁলোকক যদি আমি এই প্ৰডাক্টটো দিছো বা তেওঁলোকে যদি এই প্ৰডাক্টটো লৈছে তেতিয়াহ'লে আপুনি মানে ইয়াৰ পৰা এটা ম্যাচিং ইনকাম পাব আৰু ম্যাচিং ইনকাম কি কৈছে যে 200 টকা কিমান পইচা আপুনি 200 টকা তেতিয়াহ'লে নেক্সট এই দুজন ব্যক্তি যেতিয়া আৰু দুজন ব্যক্তিক জনাব বা ক'ব তেতিয়া আপুনি কিমান পাব তেতিয়া আপুনি পাই আছে 400 টকা আৰু এনেকে আপোনাৰ ধৰক ইয়াৰ পিছত ইফালে 4জন ব্যক্তি আহিব ইফালে 4জন ব্যক্তি আহিব আৰু তেতিয়া পাব আপুনি কিমান 800 টকা তে এনেকে আপোনাৰ ইনকামটো বাঢ়ি থাকিব কিন্তু ইয়াত কি কৈছে যে আমাক এটা কেপিং দিছে যে কি কেপিং দিছে এক দিনত কিমানলৈকে আপুনি ইনকাম কৰিব পাৰিব ইয়াত এক দিনৰ লিমিট আছে কিমান মানে 50,000 এক দিনত আপুনি 50,000লৈকে ইনকাম কৰিব পাৰে মাত্ৰ 850 টকাৰ এটা পেকেজত আপুনি কেপিং পাই আছে 50,000 টকা পাৰ ডে তে এটো আপোনাৰ মানে যদি পেকেজটো আমি ভালদৰে মানে বুজি লওঁ মানুহক যদি ভালদৰে বুজাব পাৰোঁ তেতিয়াহ'লে আমাৰ মানে এনেকুৱা এটা লাইন হ'ব যিটো মানে আমি যিটো অভাৱত মানে প্ৰতিজন ব্যক্তিয়ে ঘূৰি আছোঁ নিজৰ দেহটো আমি সুস্থ ৰাখিব পাৰিম প্লাছ আমি সুন্দৰ এটা ইনকাম কৰিব পাৰিম নেক্সট আমাৰ আইটেম নভা আৰু মানে প্লানটোত আৰু এটা ইনকাম আছে যেটো নাকি স্পন্সৰ ইনকাম আমাৰ ইয়াত স্পন্সৰ ইনকাম এটা আছে
স্পন্সৰ ইনকামটো কেনেকুৱা 10% যদি আপোনাৰ এটালৈকে চলিছে যদি এটালৈকে আপোনাৰ মানে এটালৈকে চলা নাই বাৰু এটালৈকে আপোনাৰ চলিছে তেওঁ মানে যিমান টকা মেচিং কৰিব তেওঁ যিমান টকা মানে ইনকাম কৰিব তাৰ ওপৰত আপুনি কিমান পাই আছে তাৰ ওপৰত আপুনি 10% পাই আছে ধৰি লওক তেওঁ মানে 10,000 টকা মেচিং ইনকাম কৰিছে তেতিয়াহ'লে আপুনি ইয়াত 1,000 টকা মানে পাব মানে স্পন্সৰ ইনকাম আমাৰ আইডিয়া নবাত 10% দিছে গতিকে বিজনেস প্ল্যানটো মানে সুন্দৰ মাত্ৰ 850 টকাৰ মানে ভিতৰত আমি এইখিনি বস্তু পাই আছো গতিকে প্ৰডাক্টটো আমাৰ প্ৰতিজন ব্যক্তিৰ দৰকাৰ আছে আমি যদি প্ৰতিজন ব্যক্তিয়ে প্ৰডাক্টটো ইউজ কৰোঁ আৰু যদি 10জন ব্যক্তিক জনাও তেতিয়াহ'লে আমাৰ মানে ইনকামৰ লাইনটো বহুত সুন্দৰ হ'ব প্লাছ নিজৰ দেহটো আমি সুস্থ ৰাখিব পাৰোঁ Yes.